হৈছে কপৌ ফুল পাহাৰ বগা বগাই তুমি। নমস্কাৰ সকলো। ৰাতিপুৱা মাই চাকি জ্বলাইছে আৰু তাৰপিছত মই গৰম পানী খালোঁ আৰু চাহ খালোঁ, লাল চাহ লগতে পিঠা। আৰু আজি হৈছে 1 বহাগ, গতিকে অকণমান ঘৰুৱা কামো আছে, সেইখিনি কৰিলোঁ। লগতে ভাবিলোঁ আজি জেতুকা ল'ম, তাৰ কাৰণে ইয়াৰ জেতুকাখিনি বটিব ধৰিছোঁ আৰু ভাবিছোঁ অকণমান জবা ফুলৰ পাত লগতে জবা ফুলো ছিঙি আনোগৈ। আৰু এইখিনি আধাখিনি বটা হোৱাৰ পিছত জবা ফুল ছিঙিবলৈ আহিলোঁ। ইয়াত জবা ফুল আমাৰ ঘৰৰে হয়, সেইখিনি ছিঙিলোঁ আৰু লগতে পাতো কিছু ছিঙিলোঁ। এয়া ইমান ধুনীয়াকৈ ফুলি আছে দেখিছেনে? আৰু গোটেইখিনি জেতুকাৰ লগত জবা ফুল আৰু পাতখিনি বটা হৈ গ'ল। তাৰপিছত আকৌ কিবা কাম আছিলে, এইখিনি কৰিলোঁ। আৰু এই ৰঙা ব্লাউজ পিন্ধিছোঁ আৰু গলত এডাল পিন্ধিছোঁ, এটা ফুট লৈ লৈছোঁ। তো এতিয়া এইডাল পিন্ধিম। আৰু এয়া হৈছে কপৌ ফুল পাহাৰ বগা বগাই তুমি, কপৌ ফুল আনি নিদিলা সেয়ে ভণ্টিয়ে ক্ৰচেটৰ বনাই দিছে। তো ইমান কিউট লাগিছে। তো এতিয়া লৈ ল'ম। তাৰপিছত কিছু ফটো উঠিলোঁ আৰু ৰিলচো বনালোঁ, মই আপলোড কৰিছোঁ। এয়া দুপৰীয়াৰ ভাত সাজ খাই ল'লোঁ। আজি হাঁহৰ কণী বনাইছিলে। এয়া গধূলি সময় আমাৰ কাষৰ ভণ্টিসকলে এয়া নাচিবলৈ আহিলে। তো এয়া জেতুকা যে লগাইছিলোঁ, বেছি সময় ৰখা নাই, অকণমান সময় ৰাখিছোঁ আৰু স্মেলটো যে বহুত ভাল লাগে। নেক্সট আকৌ এটি বিহু দল আহিলে। এয়া সকলোলৈ মৰমৰ দলিচা পঠিয়াই আজিলৈ আহিছোঁ। জীৱনবোৰ হৈ পৰক ৰঙালী। বাই বাই।